হেল্ল' গাইজ সকলোকে আমাৰ ইউটিউব চেনেল ধ্ৰুৱজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মানে আমি বজাৰত আহিছিলোঁ মই বেলেগ এটা কামৰ কাৰণে আহিছিলোঁ যিহেতুকে ভাবিলোঁ কি শনিবাৰ বজাৰত এবাৰ সোমাই যাওঁ আৰু লগৰ কেইজনো আহিলে মোক মাতিলে মানে সেইকাৰণে ইয়ালৈ আহিলোঁ আৰু লগৰ দুজনে মানে আজি জাঙিয়া কিনিব अरे कहना क्या चाहते हो জাঙিয়া নিকিনে মানে আজি চাৰ্ট কিনিব তো চাৰ্ট কিনিব আজি আপোনালোকক দেখুৱাম আজি শনিবাৰ বজাৰখন দেখুৱাম কেনেকুৱা কি আছে ইয়াত সকলোবোৰ দেখুৱাম তো চাই থাকক আপোনালোকে লাষ্টলৈকে মানে মোৰ চাইকেলখন এতিয়া মানে থৈ দিছিলোঁ এটা জেগাতে যিহেতুকে আমি বজাৰখন দেখুৱাম ন সেইকাৰণে চাইকেলখন এইটো জেগাৰ পৰা মানে অলপ মানে ভাল এটা চিকিউৰ জেগালৈ লৈ যাওঁ আৰু এখন মোৰ আছে বাছান্তিখন ক'ব নোৱাৰি ন কোন কেনেকুৱা ইণ্টেনশ্যনত আহে তো সেইটো কাৰণে মানে ভাল জেগা এটা লৈ গৈ পেলাই চাইকেলখন প্ৰথম থৈ লওঁগৈ আৰু এখন চাওক আমাৰ মৰিগাঁৱৰ এখন শনিবাৰ বজাৰ শনিবৰীয়া বজাৰ বুলি কয় যিহেতুকে বজাৰখন শনিবাৰে বহে আৰু আমাৰ মৰিগাঁও বজাৰৰ শাক পাচলিবোৰ মানে ইয়াতে বেছি আছে আমাৰ বেপাৰী খুৰা-খুৰীসকলে তো চাই থাকক ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক আৰু এয়া পূৰা চাওক আনাৰস বেছি আছে পূৰা কেনেকৈ যোৰা 100 টকা দিছে যোৰা 100 টকা আৰু আপোনালোকে যদি ইয়ালৈ আহে এই আনাৰস চানাৰস কিনিব আৰু আপোনালোকে খাব পাৰিব कौन है ये लोग कहाँ से आते हैं দেখিছেনে এইবিলাক বিচনা চিচনা পুৰা আছে মানে আৰু কিমানবোৰ বিচনা আছে দেখিছে আৰু আপোনালোকে যদি ভাবে যে বিচনা কিনিম বিয়াৰ বাবে তো বিয়াৰ বাবে নহয় মানে বিচনা লাগিলে আপোনালোকে ইয়ালৈ আহিব পাৰে বহুত বেছি মাত্ৰাত अरे कहना क्या चाहते हो বিচনাবোৰৰ মালিকজনক লগ পালোঁ মানে দাদাজনক লগ পালোঁ দাদা নামটো কি আপোনাৰ ভাইজান আলী তো বিচনাবোৰ দামবিলাক কেনেকৈ মানে হয় তো এখন যিখন পালেং বহি আছে এখন পালেঙৰ দাম কিমান এখন 7,000 টকা আৰু এইবোৰ মানে এজনীয়াবোৰ 2800 টকা এখনত ন তো এতিয়া বাৰু নালাগে বাৰু যেতিয়া বিয়া চিয়া পাতিম ন বিয়া চিয়া পাতিলে মানে আপোনাৰ ওচৰতে আহিম আৰু মানে ল'ম আৰু বিচনা গম পাইছে বেশৰম আদমি সেইটো কাৰণে যাওঁ দিয়ক আহিলোঁ খুৰাজনক লগ পালোঁ খুৰাজনে মোক পইচা দিছে হয় মৰমত দিছে এতিয়া মৰমতে দিছে যে দিয়ক আৰু মানে মিঠৈ কেনেকৈ আধা কেজি 30 টকা ন খুৰাজনে মৰমতে মোক 10 টকা এটা দিছে কিবা এটা খাবৰ কাৰণে দেই খুব ভাল লাগিলে আপোনাক লগ পাই পিছত লগ পাম দিয়ক হয় তো চাওক এয়া মোৰ মানে ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ ভাইটি তোমাৰ নামটো কি আছিলে মাছুম আলম ঘৰ ক'ত তোমাৰ ইয়াতে ন তো ভাল লাগিলে ছাবস্ক্ৰাইবাৰজনক লগ পাই গ'লোঁ যিহেতুকে আৰু ব'লক আৰু আগবাঢ়ি গৈ থাকোঁ আৰু আপোনালোকক শনিবাৰ বজাৰখন দেখুৱাই আছোঁ চাওক দাদা বহিছে হয় বহক যদি ভাবে যে জাল মাৰিম তো এতিয়া মাছৰ ছিজন যিহেতুকে এতিয়া আহিলোঁ শনিবাৰ বজাৰখন এটা চুকলৈ আৰু ইয়াত দেখিছেনে পূৰা জাল চাল মানে পূৰা আছে মানে চাওক কিমান ডাঙৰ হয় আৰু আপোনালোকে আহিব পাৰে আহি পেলাই এবাৰ জাল চাল কিনিব পাৰে এতিয়া সুধিম মানে আৰু জালৰ দামবিলাক কেনেকুৱা আৰু এইপিনে বাঁহ বেতৰ দোকানবিলাক আছে মানে ধুনীয়াকৈ চেপা চেপাও আছে এইপিনে দেখিছে নহয় এইপিনে চাওক কিমান ডাঙৰ জাল আছে দেখিছেনে এইবিলাক জালত কি মাছ লাগে কি কৈছে হয় নেকি এইবিলাক জালবিলাক কেনেকৈ এইবিলাক সৰু সৰু জালবিলাক 150-200 টকা ন আৰু এইবিলাক জাল এয়া জাল এখনত 2000 টকা भाई साहब कुछ ज्यादा नहीं हो गया मतलब कुछ भी আৰু এইবিলাক জাল কেনেকৈ ডাঙৰ জালবিলাক এইবিলাক হৈছে ইয়াত জালবিলাক 2800-3000 টকা আৰু আপোনালোকে চইচ কৰি লৈ যাব পাৰিব ইয়াত এইপিনে খুৰা এজন বহি আছে কেনেকুৱা চলিছে খুৰা ব্যৱসায় ভাল নহয় কিয় বিক্ৰী কম চলিছে ন সেইটো কাৰণে আৰু বহক দেখিব কিমান ওখ দেখিছে মোক বাহু সমানকে মই মানে মোক মানে গোটেই মানুহটো দেখিছে নহয় আৰু এজন দাদাক লগ পাই গ'লোঁ আৰু দাদাজনেও মানে এয়া জালৰে মানে দোকান দিয়ে আৰু তো দাদা এইবিলাক জালবিলাকৰ দাম কেনেকৈ হয় এইবিলাক জালত কি মাছ লাগে আৰু এনেই শ'ল মাছ হয় নেকি আচ্ছা তো গোটেইখিনি জালতে মানে লাগে আৰু মাছ ন
তো গোটেইখিনি জালতে মানে লাগে আৰু মাছ ন হয় হয় বাৰু হ'ব দিয়ক শনিবাৰ বজাৰখনৰ মানে কাঁহী বাতি থকা জেগাখিনি আহিছোঁ পূৰা বহুত ডাঙৰ হয় আৰু আপোনালোকে আহি পেলাই ইয়াত মানে কাঁহী বাতি কিনিব পাৰিব তো খুৰা এইবিলাক কাঁহী বাতি কেনেকৈ এইবিলাকৰ দাম 60 এখনত ন এইবিলাক গ্লাছ কেনেকৈ 40 টকা ন হয় 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 তো আপোনালোকে আহি পেলাই ইয়াতে মানে ধুনীয়া দোকান আছে খুৰাজনৰ দোকানৰ পৰা লয় আৰু য'ৰ পৰা লয় আপোনালোকে ল'ব পাৰে আৰু কাঁহী বাতি তো খুৰা বেচা বিক্ৰী কেনেকুৱা চলিছে আপোনাৰ কিয় মানুহ অহা নাই মানে ন হয় হয় গৰমটো বেছি হয় দিয়ক গৰম বেছি কষ্ট বেছি হৈছে আপোনালোকৰ ন এইবিলাক এতিয়া কাঁহৰ বাচনৰ দাম কেনেকৈ এইবিলাকৰ পিতলৰ এইবিলাক দাম কেনেকৈ 200 টকা ন আৰু এইবিলাক খুন্দনাবিলাকৰ দাম কেনেকৈ আৰু এটা ধুনীয়া বস্তু দেখি গ'লোঁ এখন পতা দেখিছেনে আজিকালি মানুহৰ ঘৰত পতা পাবলৈ নাই যিহেতুকে আজিকালি মানুহবিলাকে বহুত এলেহুৱা হৈ গৈছে আৰু টেকন'লজিৰ কাৰণে আৰু এইবিলাক পতাবিলাকৰ দাম কেনেকৈ এখনত 600 টকা তো দাম হ'বই যিহেতুকে বস্তুটো মানে কমি গৈছে মানুহৰ ঘৰত বেছিভাগ মানুহে ইউজ নকৰে আজিকালি মানুহে যিহেতুকে মিক্সিতে চব ইউজ কৰে আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ আগলৈ যাম আৰু কি দোকান বা সকলোবোৰ দেখুৱাম এইবিলাক চাওক ফিক্স প্ৰাইচ হয় 150 টকা এইবিলাক চাৰ্টৰ ইয়াতো 150 টকা আৰু এপেনে 100 টকীয়া পেন আছে এইবিলাক ফিক্স প্ৰাইচ ন চব কম বেছ নাই আৰু হোলচেল ৰেট ন আচ্ছা আচ্ছা যদি মানে 4-5টা মানত তেতিয়া একে ফিক্স প্ৰাইচ হ'ব কমাই নলয় মানে আমাৰ 10 টকা 5 টকা 15 টকা ডিফাৰেঞ্চ আচ্ছা আচ্ছা এয়া মানে চব হোলচেল ৰেটতে দিয়ে তেওঁলোকৰো বোলে বেছি লাভ নহয় চাওক এইবিলাক কুৰ্তি চুৰ্তি চব আছে আৰু ওপৰৰ পানী আছে চাওক দোকানখনৰ মালিক হৈছে এজন বেচা বিক্ৰী কম আছিলে সেইটো কাৰণে তেওঁ শুই আছিলে দাদা কেনেকুৱা চলিছে বেচা বিক্ৰী ভাল নহয় সেইটো কাৰণে মানে ঘুমাই আছে আৰু ন তো এনেকুৱা হ'ব নালাগে যিহেতুকে তেওঁলোকে কিবা এটা আশাত বহি আছে ন তো আপোনালোকে আহি পেলাই মানে ইয়াৰ পৰা কিবা কিবি ল'ব ইয়াৰ পৰা বুলিয়ে নহয় আৰু আপোনালোকে আহি পেলাই সকলোখিনি চাব শনিবাৰ বজাৰখনৰ আৰু নিজৰ চইচ কৰি যিটো বস্তু কিনিব লাগে আপোনালোকে কিনি ল'ব আৰু কংকন ভাইটিয়ে বোলে ইয়াৰ পৰাই বোলে ল'ব চাৰ্ট এটা ল'ব সেইকাৰণে মানে এতিয়া সোমাইছোঁ আৰু এখনো ফিক্স প্ৰাইচ থকা দোকানে হয় আৰু তো কংকন কোনটো চাৰ্ট ল'বা এইটো পচন্দ হৈছে এইটো বোলে পচন্দ হৈছে তাৰ তো পিন্ধি চোৱা এই মজা লাগিছে একদম ভাল লাগিছে লৈ লোৱা এখনো এইপিনে বহুতখিনি আছে মানে যাব নোৱাৰিম যিহেতুকে ন এতিয়া ভোক লাগিছে কিবা এটা খাই পেলাই মানে যাবগৈ লাগিব ইয়াৰ পৰা আৰু হয় নহয় কি কোৱা এইপিনে মানে পুৰা বতাহ চতাহ আহি আছে আৰু জ্বালা হৈ গৈছে দাদাজনে পালোঁ দাদাজনে ক'লে কি ভিডিঅ' এটা কৰি দে দাদা কেনেকুৱা চলিছে বেচা বিক্ৰী ভালে চলিছে ন তো ভাল লাগিলে দাদাজনক মোৰ এজন ছাবস্ক্ৰাইবাৰে হয় বুলি ক'ব পাৰি আৰু বোলো ভালকৈ লাগি থাকক আপুনি দোকানত ন আমি কিবা খাব মানে যাওঁ দিয়ক দাদাজনৰ দোকানত আহি পেলাই মানে ভোক লাগি আছিলে যিহেতুকে ইয়াতে মানে ইমান গৰমৰ কাৰণে কি কৰিলোঁ ইয়াতে আহি পেলাই ধুনীয়াকৈ কুঁহিয়াৰ ৰস খাই দিলোঁ আৰু মই আৰু এইপিনে খাই আছে আমাৰ ঋতু ভাই তো কুশল ভাই বোলে নাখায় তাত মানে ইয়াত নাখায় যিহেতুকে এটা কবই আছে সেইকাৰণে সি বোলে মিছল বুটে খাব তো এইপিনে ধুনীয়াকৈ মানে ভাইটিজন আছে ভাইটিজনে মানে বুট বনাইছে মিছল বুট বনাইছে আৰু এটা আপোনালোকৰ বস্তু দেখুৱাওঁ দেই ভাইটিজনে মানে বস্তু এটা বনাই থৈ দিছে কেনেকৈ মানে কাম কৰি মানে চাই থাকে ভিডিঅ' চাই দেখুৱাই দৰ্শক তো মোৰ লগৰ দুইজনেৰে মানে এটা চেনেল আছে সিহঁতৰ ইউটিউবত তো কংকনৰ চেনেলটোৰ নাম হৈছে কংকন ব্লগছ চাব ভিডিঅ'বোৰ চাব আৰু এইপিনে আমাৰ ঋতু ভাইৰ এটা চেনেল আছে নামটো কি তোমাৰ চেনেল আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু যি আছে তাকে চব কৰি দিয়ক হয় আৰু আজি যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব আৰু দুইটাৰে মানে চেনেলৰ লিংকটো মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত থাকিব তো আজিলৈ ইমানেই গাইছ চেক কৰিব তো আজিলৈ ইমানেই গাইছ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত জয় হিন্দ বন্দে মাতৰম জয় আই অসম